तामुलपुरा गोदान जिल्ला जानायनि उनाव दिनै बेवहाय एसपि अफिसखौ बेखेवनाय जाबाय। बेवहाय आसामनि मन्त्रि बुरखावगुरा ब्रह्म आरो डिजिपि भास्कर ज्योति महन्त बिथाङा बाहागो लादों। दा जोबोद मोजाङैनो हाबाफारिया जाफुंबाय। जोङो मिजिंथिदों जे तामुलपुर गोदान जिल्लाया जोबोद स्पिडलि डेभेलप जानायनि थाखाय बेवहाय जिखिनि एडमिनिस्ट्रेटिभ सेटआप बियो खामानि मावगोन आरो एडमिनिस्ट्रेटिभ सेटआपा थाबैनो जागोन। आसामनि चिफ मिनिस्टार बिथाङा जोंनि जि इनफ्रास्ट्राक्चार बिखौ मावफुंनो थाखाय जिखिनि रां नांगौ बेखौ थाबैनो हरगोन होननानै बुंदों। जोङो मिजिंथिदों जे बेखिनि इनफ्रास्ट्राक्चारा थाबैनो जागोन आरो तामुलपुर गोदान जिल्लानि जि डेभेलपमेन्ट बियो जोबोद स्पिडआव आवगायलांगोन। जोङो बेखौ मिजिंथिदों। गामि हिसाबै हिसाबखौ आङो बुंनो हानाय नङा, बेयो दङ। नाथाय पपुलेसन हिसाबै प्राय 5 लाखनि खाथियाव बेवहाय पपुलेसन दङ आरो बेखौ डिमार्केट खालामनाय जाबाय। नाथाय गामि सोसननाय आरो गामि दानख'नायनि उनाव तामुलपुर जिल्लानि सीमायाबो उनाव सोलायफिनगोन। আৰু মই তামোলপুৰৰ ৰাইজক আৰু বিটিআৰৰ ৰাইজক কংগ্ৰেচুলেশ্যন কৰিছোঁ যে এটা নতুন জিলা হৈছে আৰু এই জিলাখনত নতুনত্বৰ বহুত নিশ্চয় ভাল খবৰ আনি দিব আৰু চবেই ভালকৈ একেলগে কাম কৰিব। আমাৰ পুলিচৰো আজি এছপি অফিচটো ইনগ্ৰেট হ'ল আৰু এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়ালৈ আহিবলৈ গৈ আছে তামোলপুৰত। আমি ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত টেক আপ কৰি পেলাই তামোলপুৰত বিশেষকৈ এটা BSFৰ ডাঙৰ আৰ্মছ ফেক্টৰী এটা আমি ইয়াত বনাবলৈ প্লেন কৰি আছোঁ। গতিকে ইতিমধ্যে বিটিআৰ চিফে আমাক কিছুমান মাটি অলপ দিছে আৰু আমি বহুত গ্ৰেটফুল তেওঁৰ প্ৰতি বহুত। আৰু ইয়াতে আৰু এটা বনাব খুজিছোঁ RAF বেটেলিয়ন হেডকোৱাৰ্টাৰ তামোলপুৰত। তেতিয়া কি হ'ব, ইয়াত মানে বহুত ধৰণে লাভ হ'ব, মানে ৰাস্তা পদূলি ভাল হ'ব, দোকানদাৰ হ'ব, আৰু ল'ৰা ছোৱালী কিছুমানে এমপ্লয়মেণ্ট পাব, তাত অন্যান্য বস্তু তাত ওলাব, হোটেল ওলাব, আমুক ওলাব তামুক। গতিকে ৰাইজৰ লাভ হ'ব। এতিয়া পুলিচো এক্টিভেট হ'ব লাগে ৰাইজৰ লগত কোঅপাৰেশ্যন কৰি পেলাই আমাৰ খুব কাৰেক্ট পুলিচিং আৰু যি শান্তি আনয়নৰ ক্ষেত্ৰত সকলোখিনি কাম ভালকৈ যাতে হয়, মই সকলোকে শুভেচ্ছা জনাইছোঁ। নতুনকৈ যেনেকৈ আপুনি কৈছে যে নতুনকৈ যে থানা গঠন কৰিব বুলিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এতিয়া আমি কৈছোঁ চৰকাৰে বিচাৰিছে এইটো। আমি কৈছোঁ যে যিখিনি আউটপোষ্ট আছে, যিখিনি কিছুমান থানালৈ উন্নীতকৰণ কৰিব লাগে। চ' মই MLA মহোদয়ক কৈছোঁ যে আমাক প্ৰপ'জেলটো তেখেতে দিয়ক আৰু চব আউটপোষ্ট নহয়, যিকেইটা আউটপোষ্ট থানা কৰিব লাগে আমি চাই লওঁ। I think so. I will see. আমি ইয়াততো বহুত এতিয়া পোষ্ট ক্ৰিয়েট কৰিবলগীয়া আছে। গতিকে কিছুমান বাক্সাৰ পৰা ইয়াত শ্বেয়াৰ হ'ব আৰু কিছুমান নতুনকৈ ক্ৰিয়েট কৰিব লাগিব। অলপ এতিয়া SPৰ কাৰণে এডিশ্যনেল পোষ্ট কিছুমান লাগিব, DSP আমুক, হেড এছিষ্টেণ্ট আমুক, এনেকুৱা ধৰণৰ বহুত পোষ্ট লাগিব। ৰিজাৰ্ভ এটা বনিব লাগিব, ৰিজাৰ্ভত ইণ্ডিপেণ্ডেণ্ট কাৰবাৰ চলিব। গতিকে ইটছ এ লং প্ৰচেছ। আৰু এতিয়ালৈকে হিচাপ কৰা নাই ন, এইটো প্ৰচেছ চলি আছে।